বজাৰ গৈ আছোঁ এতিয়া মই আৰু ইঞ্জেৰে বেংকলৈ কিবা কাম আছে সেইটো কাৰণে গৈ আছোঁ আৰু ইফালে ৰাস্তাতে দেখিছোঁ ৰাজহাঁহ ইমান ধুনীয়াকৈ চৰি আছে 6টা আছে আৰু ইফালে ইঞ্জেৰে গৈ হাই হেল্ল' নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এনে এটি ভিডিঅ'লৈ আজি বহুত দিন ধৰি ব্লগ দিব পৰা নাই অসুবিধা হোৱাৰ কাৰণে আজি এনেকৈ বজাৰ গৈছোঁ তাতে কি কৰোঁ দেখাইছোঁ আপোনালোকক বেংকত যাওঁ আৰু কিবা কিবি বস্তু কিনিম শ্বপিং কৰোঁ আৰু ৰাস্তালৈ আহিলোঁ এতিয়া ৰিক্সা ৰখি আছোঁ ইমানেই চোকা ৰ'দ দিছে কাৰা ৰ'দ এইফালে ৰিক্সা আহি আছে এয়া ৰিক্সা আহিছে ইমান কাৰা ৰ'দ দিছে এইফালে গাঁৱলীয়া বেংকলৈ বলক হা গ্ৰামীণ বেংক অঁ বজাৰলৈ আহি বেংকৰ কাম হৈ গ'ল এতিয়া চেণ্ডেল দোকান লৈ যাওঁ ইমানেই গৰম ইফালে সি চাই আছে চেণ্ডেল কি ভাল লাগিছে গৰম হয় এইকেইটা তো পচন্দ হোৱা নহ'ল এতিয়া বেলেগত যাওঁ এইফালে আইচক্ৰীম খাই লওঁ বহুত গৰম হৈছে বাইদেউ আইচক্ৰীম হ'ব আইচক্ৰীম হ'গা अभी नहीं है नया आइसक्रीम चाहिए था ये दुकान এটা চাই লম মানে পৰিটো বেছি ডাঙৰ হোৱাৰ কাৰণে জোকৰ চেণ্ডেলে নাপায় ইয়াতে চাই চাওঁ এতিয়া ফাইনেলি 2-3টা দোকান সুধিলোঁ নাপালোঁ ইয়াতে পালোঁ এইফালে মন পচন্দৰ আৰু জোকৰ পাইছোঁ এতিয়া যাওঁ আৰু ঘৰলৈ ইয়াতে এনেকুৱা ক্লেচাৰ চাব আহিছোঁ ইয়াত ইমানখিনি ক্লেচাৰ আছে কিন্তু পচন্দৰ হোৱা নাই আৰু জোকৰ হোৱা নাই আৰু চেম্পু দিয়ক চেম্পু ডব বস্তু গোটেইকেইটা ল'লোঁ এতিয়া জুচ ফ্ৰিজ নাই ন ইমান পিয়া লাগে বজাৰ কৰা হ'ল এতিয়া আকৌ ঘৰত মানে গৈ আছোঁ এতিয়া আইচক্ৰীম পাৰ্লাৰলৈ আইচক্ৰীম খাম বুলি গৈ আছোঁ এতিয়া দুয়োজনে আইচক্ৰীম খাম বুলি আহিছিলোঁ কিন্তু আইচক্ৰীম নাই অনা নাই বোলে দোকানতে একেবাৰে ঘৰলৈ গৈ আছোঁ আইচক্ৰীম নাই ঘৰলৈ আহি পালোঁ ইমানেই গৰম বা বহুত গৰম আইচক্ৰীম খাম বুলি আইচক্ৰীম পাৰ্লাৰ গৈছিলোঁ কিন্তু আইচক্ৰীম দোকানটোৱে বন্ধ এতিয়া মই ঘৰলৈ আহিলোঁ এইফালে কি আনিছোঁ দেখাওঁ আপোনালোক এইফালে আনিলোঁ চেণ্ডেল এযোৰ আৰু এইফালে ৱৰ্কআউট কৰাৰ কাৰণে বটল দৰকাৰ হৈছিলে বটল নাছিলে এইটো কাৰণে এইফালে বটল একটা মিল্টনৰ এনেকৈ কিনি আনিছিলোঁ 1 লিটাৰৰ আৰু এইফালে কচুৰ মুচুৰ ডেৰ কিবা কিবি এইফালে ক্লেচাৰ এগাল লৈ আনিছোঁ একদম বহুত ক্লেচাৰৰ অসুবিধা হৈ আছিলে দৰকাৰ 2-3টা আনিছোঁ চেম্পু এগাল আনিছোঁ এইফালে সেয়াই এয়া আৰু এতিয়া ৰেষ্ট কৰি লওঁ অকণমান তাৰপিছত আকৌ ৱৰ্কআউট লৈ যাম আপোনালোকে ভিডিঅ' চাই থাকিব এয়া মোৰ নতুন চেণ্ডেল আজিৰ কিনাটো এতিয়া পিন্ধি যাওঁ আৰু ন বেটা ৱৰ্কআউট কৰিবলৈ এক্সাৰচাইজ আৰু বেটা টাটা দে মামিক টাটা দে যাওঁ দে নাকান্দিবা দে বেটা ABCD পঢ়িবা দে মাম খাবা দে তাত আদি বজাৰৰ পৰা আহি অকণমান শুলোঁ এতিয়া গৈ আছোঁ ইফালে ৱৰ্কআউট কৰিবলৈ এক্সাৰচাইজ কৰিবলৈ আৰু এইফালে শ্বৰ্টকাট ৰাস্তা দি গৈছোঁ ইমানেই বোকা পানী বৰষুণ দিয়া নাই আজি ৰাতি দিছিলে সেইটো কাৰণে মই এই বেম্বুডালখন লৈ আনিছোঁ এনেকৈ দি পাৰ কৰিম বুলি কিন্তু জোৰা নাই দেখোন এইয়া অলপতো বাচিব ন এনেকৈ দিলোঁ এতিয়া এনেকৈ পাৰ কৰিম আৰু বোৱাৰী এই বাট টুকুৰা লগাই দিছে আহক এইফালে মায়ে আহি আছে এইফালে পাৰিব পাৰিছোঁ পানীৰ পৰাতো অকণমান বাচিব নহ'লে বৰি চৰি চব ভাল দে ছাৰ এইটো অলৰেডি আহি পালে এতিয়া অলপ ৰেষ্ট কৰোঁ আৰু ৰেষ্ট নকৰোঁ আৰু আজি আমি কৰিম ফুল বডি ৱৰ্কআউট একদম ফুল বডি গীত কৰিম দেই অ'কে এতিয়া ষ্টাৰ্ট হ'ব আৰু ৰেডি নে ৰেডি আজি আমি শিকিম টাবাটা ৱৰ্কআউট না আজি আমি মেইনলি টাবাটা কৰিম এৰবিক কৰিম লগতে জুম্বাও কৰিম তো 3টা এক্সাৰচাইজ কৰিম আজি মেইনলি আজি আমি টাবাটা কৰিম টাবাটা এতিয়া ৱাৰ্ম আপটো কৰি লওঁ ৱাৰ্ম আপটো আপোনালোকক নেদেখাওঁ এনেতো অলৰেডি জানেই আপোনালোকে ৱাৰ্ম আপ কেনেকৈ কৰে এতিয়া কৰি লওঁ 1 2 3 4 1
হৈ গ'ল এতিয়া বেলি ফেট এক্সাৰচাইজ কৰিম আৰু দেখিছেনে শকত হ'বলৈ বেছি টাইম নালাগে কিন্তু ক্ষীণাবলৈ যে ইমানেই কষ্ট মানে ইমানেই কষ্ট বহুত কষ্ট ন ক্ষীণাবলৈ বহুত কষ্ট যাওঁগৈ 7:30 হ'ল ন কেইটা বাজি 7:30 অলমষ্ট এতিয়া যাওঁ আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই